নমস্কাৰ। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ যি প্ৰকল্প জমা দিয়াৰ বিভিন্ন বিষয় দিয়া হৈছে সেই বিষয়বোৰৰ ভিতৰত এটা বিষয় জলপ্ৰদূষণক সাঙুৰি এটা প্ৰকল্পৰ আৰ্হি তৈয়াৰ কৰি ইয়াত প্ৰস্তুত কৰিছোঁ। এই আৰ্হিটোৰ বাবে বিষয় হিচাপে লোৱা হৈছে জলপ্ৰদূষণ গোহাইগাঁও ৰাজহুৱা বৰপুখুৰীৰ এক জৰীপ। তাৰমানে এটা অঞ্চলৰ এটা ৰাজহুৱা বৰপুখুৰীৰ কিদৰে প্ৰদূষণ হয় সেই বিষয়টোক ইয়াত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। প্ৰথমে আমি আৰম্ভণি দিব লাগিব, কিন্তু প্ৰকল্প এটা আৰম্ভ কৰাৰ আগতেই আমি কিছুমান তাৰ ডিক্লেৰেশ্যন, মানে আমি যে এই বস্তুটো নিজাববীয়াকৈ কৰিছোঁ, এইটো আমাৰ মৌলিক কাৰ্য হয়, সেই বিষয়ে নিজে ডিক্লেৰেশ্যন দিব লাগিব। যিজন তত্ত্বাৱধায়কৰ শিক্ষকৰ অধীনত আমি এই প্ৰকল্পৰ কাম কৰিম, তেওঁৰ এখন চাৰ্টিফিকেট দিব লাগিব বা প্ৰমাণপত্ৰ দিব লাগিব যে এই কামটো মৌলিক কাম, আৰু তাৰ উপৰিও আমি কৃতজ্ঞতা বা একনলেজমেণ্ট এখনো দিব লাগিব। যিসকল ব্যক্তিৰ পৰা আমি সহায় লৈছোঁ, মা দেউতা হ'ব পাৰে, শিক্ষক শিক্ষয়িত্ৰী হ'ব পাৰে বা বন্ধুবৰ্গ, যিসকলে আমাক সহায় কৰিলে, তাৰ উপৰিও যিসকলৰ পৰা আমি তথ্য সংগ্ৰহ কৰিলোঁ তেওঁলোককো আমি একনলেজমেণ্টৰ দ্বাৰা কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ। এই তিনিখন চাৰ্টিফিকেটৰ বিষয়ে এই ভিডিঅ'টোত ইমান বেছি বহলাই কোৱা হোৱা নাই। যদি প্ৰয়োজন হয় তেতিয়াহ'লে মই সেই চাৰ্টিফিকেটকেইখনো কেনেকৈ লিখিব লাগিব অসমীয়াত সেই বিষয়ে আৰু বেলেগ ভিডিঅ'ত কম বহলাই। এতিয়া মূল বিষয়লৈ আহোঁ। এই চাৰ্টিফিকেটকেইখন দিয়াৰ পাছত আমি প্ৰকল্পটো আৰম্ভ কৰিম। প্ৰকল্পৰ বিষয়বস্তুৰ লগতে আমি এটা আৰম্ভণি দিম। আৰম্ভণিটো আমি যিহেতু আমি ইয়াত জলপ্ৰদূষণৰ কথা লৈছোঁ, তেতিয়াহ'লে আমি সেই নিৰ্দিষ্ট পুখুৰীটোৰ কিদৰে পানী প্ৰদূষণ হৈছে আৰু তাৰ মানুহে এই প্ৰদূষণৰ লগত কিদৰে জড়িত বা তেওঁলোক সচেতন হয় নে নহয় সেই বিষয়ে ইয়াত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে। অধ্যয়নৰ বিষয়বস্তুটো হৈছে আমি ইয়াত এটা ৰাজহুৱা পুখুৰীৰ কথা কৈছোঁ, যে পুখুৰীটো বহুত মানুহে ব্যৱহাৰ কৰে। পুখুৰীটোত ওচৰৰ খেলপথাৰৰ ল'ৰা ছোৱালী আহি তাৰ পানী খাবলৈও ব্যৱহাৰ কৰে, ঘৰলৈও পানী নিয়ে মানুহে, আৰু তাৰ উপৰিও ওচৰৰ মানুহৰ হাঁহ পুখুৰীত পানীত চৰে, আৰু তাৰ উপৰিও কিছুমান খেতিপথাৰো আছে ওচৰত য'ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে। সেই তেনেকুৱা কিছুমান এটা পুখুৰীৰ আমি অধ্যয়নৰ ক্ষেত্ৰ হিচাপে বাছি লৈছোঁ, আৰু সেই পুখুৰীটোৰ লগত জড়িত দাঁতিকাষৰীয়া মানুহখিনিৰ আমি সেই পুখুৰীটোৰ প্ৰতি কিমান সচেতন তেওঁলোক জলপ্ৰদূষণৰ প্ৰতি সেই বিষয়ে এক অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। এই অধ্যয়নৰ উদ্দেশ্য হৈছে ইয়াত আমি এক ব্যষ্টিবাদী অধ্যয়ন কৰিম। তাৰমানে আমি এক সূক্ষ্ম অধ্যয়ন কৰিম পুখুৰীটোৰ, আৰু পানী কি কি ধৰণে প্ৰদূষিত হৈছে আৰু তাৰ পৰা কিদৰে আমি পৰিত্ৰাণ পাব পাৰোঁ সেই কথাটো ইয়াত চাম। তথ্য সংগ্ৰহৰ কাৰণে আমি মানুহৰ ওচৰলৈ গৈ বিভিন্ন প্ৰশ্ন কৰিছোঁ, আৰু এই প্ৰশ্ন কৰিবলৈ আমি কোন কোন ধৰণৰ মানুহৰ ওচৰত গৈ প্ৰশ্ন কৰিম সেই বিষয়ে বাছি ল'বলৈ আমি 100জন ব্যক্তিক চিনাক্ত কৰিছিলোঁ। তাৰ ভিতৰত পুখুৰীৰ কাষৰ বাসিন্দা 20জন আছিল। পুখুৰীৰ একেবাৰে গাতে লাগি থকা খেলপথাৰখনত যিসকল খেলুৱৈ খেলা ধূলা কৰে তেওঁলোকৰ পৰা 20জন লোৱা হৈছিল। পুখুৰীত সাঁতোৰা যুৱক যুৱতীসকলৰ 20জন লোৱা হৈছিল। পুখুৰীৰ পাহাৰত থকা খেতি পথাৰৰ মালিকসকলৰ বা গৰাকীৰ পৰা 20জন লোৱা হৈছিল। আৰু কিছু কিছু লোকে পুখুৰীৰ পানী ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰে, আৰু তেনেকুৱা মানুহো 20জন লোৱা হৈছিল। এতিয়া এই সকলো মানুহৰ আমি তথ্য যি সংগ্ৰহ কৰিছিলোঁ সেই তথ্যৰ বিশ্লেষণৰ পৰা আমি কি পাইছিলোঁ যে এই যিসকল অংশীদাৰ আছিল তেওঁলোকক কিছুমান প্ৰশ্ন সোধা হৈছিল। সেই প্ৰশ্নবোৰ পোনপটীয়াকৈ পুখুৰীৰ লগতে জড়িত আছিল, আৰু এই পুখুৰীৰ লগত জড়িত প্ৰশ্নবোৰৰ তেওঁলোকে যি উত্তৰ দিছিল তাৰ পৰা আমি কিছুমান ফলাফল উলিয়াইছিলোঁ। সেইসমূহ হৈছে যে 50% পুখুৰীৰ কাষৰ আৱাসীয়ে প্ৰদূষণৰ বিষয়টো ইমান গুৰুত্ব সহকাৰে লোৱা নাই, তেওঁলোকে সেই বিষয়ে চিন্তাই কৰা নাই। তাৰপিছত 40% পুখুৰীৰ পাৰৰ যিসকল বাস কৰে মানুহ, তেওঁলোকৰ হাঁহ পুখুৰীত চৰে, সেইটোক লৈ তেওঁলোক সচেতন নহয়। 20% পুখুৰীৰ পাৰৰ খেলপথাৰত খেলা ধূলা কৰা যুৱক যুৱতীয়ে পুখুৰীৰ পানী খোৱাটো ব্যৱহাৰ কৰে আৰু হাত মুখ ধোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে। প্ৰায় 100% যিসকল পুখুৰীত সাঁতোৰা শিকাৰু তেওঁলোকে পুখুৰীৰ প্ৰদূষণৰ কথাটো গুৰুত্বই নিদিয়ে। তাৰোপৰিও 60% পুখুৰীৰ পাৰৰ খেতিপথাৰত কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰা হয়। 80% পুখুৰীৰ পৰা ঘৰলৈ পানী যোগান লোৱা ব্যক্তি
পুখুৰীৰ পানী জল প্ৰদূষণৰ সম্পৰ্কে সচেতন, কিন্তু তেওঁলোকে সেই পুখুৰীটোৰ নিৰ্দিষ্ট পুখুৰীটোৰ পানী প্ৰদূষিত হয় নে নহয় এই বিষয়ে সচেতন নহয়। 40% গাঁওখনৰ আৱাসীয়ে গৰু বিহুৰ দিনাখন তেওঁলোকৰ গৰুবোৰ ধুৱাবলৈ পুখুৰীলৈ আনে। পুখুৰীত কিন্তু কোনো কাপোৰ ধোৱা বা গা ধোৱা ব্যক্তি লগ পোৱা নগ'ল আৰু পুখুৰীটোৰ পৰা প্ৰায় 50 মিটাৰ দূৰত এটা আৱৰ্জনাৰ দম দেখা গ'ল, যিটো পুখুৰীৰ পানী প্ৰদূষণৰ লগত জড়িত হ'ব পাৰে। তাৰ উপৰিও পুখুৰীটোৰ পানী পৰিষ্কাৰ কৰিবলৈ এই অনুসন্ধান চলোৱা সময়লৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। এতিয়া এই সকলোবোৰ তথ্যৰ বিশ্লেষণ কৰি আমি যি পালোঁ, তাৰ পৰা আমি এক ফলাফল তৈয়াৰ কৰিলোঁ। সেই ফলাফলসমূহ হৈছে যে যিসকল আৱাসীয়ে পুখুৰীটোৰ ওচৰত থাকে বা পুখুৰীটোৰ লগত জড়িত সৰহসংখ্যক ব্যক্তিৰে পুখুৰীটোৰ পানীৰ প্ৰদূষণৰ সম্পৰ্কে সজাগতা নাই, তেওঁলোকৰ সজাগতা অভাৱ, তেওঁলোকে বিষয়টোক গুৰুত্ব সহকাৰে লোৱাই নাই। তেওঁলোকে যিসকলে পুখুৰীটোৰ পানী খায় বা পানী খোৱাৰ উপযোগী হয় নে নহয় তাৰ বিষয়েও কোনো পৰীক্ষা নিৰীক্ষা কৰা নাই। যিসকলে পুখুৰীত সাঁতোৰে তেওঁলোককো কোনোদিন বাধা দিয়া নাই, বা খেতি পথাৰৰ কীটনাশক বা ওচৰৰ জাবৰৰ দমৰ পৰা আহিব পৰা প্ৰদূষক যে পুখুৰীত পৰি পানী দূষিত কৰিব পাৰে সেই বিষয়েও তেওঁলোক সচেতন নহয়। আৰু যিসকল ব্যক্তিয়ে পুখুৰীৰ পৰা পানী খায় তেওঁলোকে সেই পানী পৰিষ্কাৰ বুলিয়ে ভাবে, সেই পানী দূষিত বুলি তেওঁলোকে নাভাবে। এতিয়া ইয়াৰ পৰা আমি এই গোটেইবোৰ অধ্যয়ন কৰি আমি কিছুমান পৰামৰ্শ বা সমাধানৰ দিশত আগবাঢ়িছোঁ। সেইসমূহ হৈছে যে জলপ্ৰদূষণৰ সমস্যাটোৰ মূল সমাধান হ'ল যে আমি আমাৰ নিজৰ দাঁতিকাষৰীয়া অঞ্চলৰ সৰু সৰু কিছুমান সমস্যাক লৈ সচেতন হ'ব লাগিব। প্ৰথমতে নিজৰ ঘৰৰ পানী প্ৰদূষণমুক্ত হয় নে নহয় সেই কথাটো আমি জানিব লাগিব। তাৰপিছত নিজে কিদৰে পানী প্ৰদূষণৰ লগত জড়িত কামবোৰৰ পৰা আঁতৰি থাকিব পাৰোঁ তাৰো ব্যৱস্থা কৰিব লাগিব। আমি যিসকল শিক্ষিত সচেতন ব্যক্তি বা শিক্ষিত ব্যক্তিসকলে এটা অঞ্চলৰ একেলগ হৈ সজাগতাৰ অনুষ্ঠানৰ আয়োজন কৰিব লাগিব। তাৰমানে যিসকল সজাগ তেওঁলোকে আনক সজাগ কৰিবলৈ চেষ্টা কৰিব লাগিব। নিজৰ চৌপাশৰ আমি পৰিৱেশ নিকা কৰিবৰ বাবে যদি আমাৰ প্ৰয়োজন বোধ কৰোঁ, পৌৰসভা বা গাঁও পঞ্চায়তৰো কাষ চাপিব লাগিব। ঘৰৰ পেলনীয়া বস্তুবোৰ আমি এক নিৰ্দিষ্ট স্থানত পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি এটা অঞ্চলৰ মানুহবোৰ একেলগ হৈ ৰাজহুৱা স্থানত ডাষ্টবিনৰ ব্যৱস্থা নিজৰ প্ৰচেষ্টাত কৰিবলৈ চেষ্টা কৰিব লাগিব। শেষত সামৰণিত আমি ক'ব পাৰোঁ যে যিকোনো এটা পৰিৱেশৰ লগত জড়িত সমস্যা সমাধানৰ ক্ষেত্ৰত আমি যদি প্ৰতিজন ব্যক্তিয়ে অলপ অলপ অৰিহণা যোগাওঁ তেতিয়াহ'লেও সামগ্ৰিকভাৱে বৃহৎ এক সফলতাৰ ৰূপ ল'ব। কাৰণ আমি নিজে সজাগ হ'লে নিজৰ লগত আন 10জনকো সজাগ কৰিব পাৰিম আৰু তেতিয়াহে হয়তো আমাৰ পৰিৱেশ প্ৰদূষণমুক্ত হ'ব আৰু আমি সকলোৱে বিচাৰিম যে আমাৰ ভৱিষ্যত প্ৰজন্মই এখন প্ৰদূষণমুক্ত পৃথিৱী লাভ কৰক। ধন্যবাদ।